Btcla যেটো এসেম্বলি এই এসেম্বলিত যেটো আক্রমণ এই আক্রমণটো আমি প্রথমেই গৰিহণা দিছোঁ অবাঞ্ছিত ঘটনা যোৱাকালি যিসকলে ঘটালে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ কাৰোবাৰ প্ৰৰোচনাত কাৰোবাৰ মিছ গাইডত তেনেকুৱা আন্দোলনত যোগদান কৰিব নালাগে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীক লৈ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক লৈ যিসকল ৰাজনৈতিক বা তেনেকুৱা মোটিভ লৈ পেলাই যিসকলে এই ল'ৰা ছোৱালীক মিছগাইড কৰিলে তেখেতসকলৰ ওপৰত যিটো আইনী ব্যৱস্থা এই ব্যৱস্থাটো ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ স্কুল আৰু কলেজীয়া বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনি মই অনুৰোধ কৰিব বিচাৰিছোঁ আৱেগিকত বা কাৰোবাৰ প্ৰৰোচনাত তেনেকুৱা মিছগাইড হোৱাৰ পৰা বিৰত থাকক নিজৰ পঢ়া শুনা ঠিকেই ৰাখক আৰু সঁচা মিছা কথাবিলাক ভালকৈ শুনক আৰু যোৱাকালি যিটো কাৰণত যিটো আৱেগিক কৰি তুলিলে এচাম ব্যক্তিয়ে সেইটোতো তেনেকুৱা আৱেগিক হোৱাৰ কোনো প্ৰশ্ন নাছিলে যিটো জনজাতিকৰণৰ যিটো আইন এই আইনখন জাষ্ট গ্ৰুপছ অফ মিনিষ্টাৰসকলে ৰিপৰ্টখন দাখিলহে কৰিছিলে ইয়াৰ লগত আমাৰ বিটিচি এছেম্বলিৰ কোনো জড়িত নাই তাত যে এটা পবিত্ৰ আৰু সবতকৈ উচ্চ স্থান যিটো আইনৰ মন্দিৰ আমাৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত যিটো কাম যিটো মন্দিৰত হয় সেই মন্দিৰখনকেই আক্ৰমণ কৰাটো খুব অগণতান্ত্ৰিক কাৰ্যকলাপ হৈছে ইয়াৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰী বন্ধুসকলক মই অনুৰোধ কৰিছোঁ তেনেকুৱা অগণতান্ত্ৰিক কামৰ লিপ্ত নহৈ নিজৰ কেৰিয়াৰৰ কাৰণে নিশ্চয় চিন্তা কৰিব আৰু যিসকল দোষী ব্যক্তি যিসকল মানে ছ' লিডাৰ্ছ নিজকে জাহিৰ কৰি পেলাই এই ল'ৰা ছোৱালীক উচতনি দি পেলাই যি কাণ্ড কৰালে সেই ব্যক্তিসকলক চিনাক্ত কৰি আৰু ইতিমধ্যে বহু ব্যক্তিক চিনাক্ত হৈছে আমাৰ CC কেমেৰাত বন্দী হোৱা বহুত ব্যক্তিৰ যিসকল UPPL আৰু নিখিল বড়ো ছাত্ৰসন্থাৰ লগত জড়িত থকা ছিনিয়ৰ ব্যক্তিসকল আছে তেওঁলোকৰ ইতিমধ্যে আইডেণ্টিফাইড হৈছে তেখেতসকলৰ ওপৰত নিশ্চয় আইনী ব্যৱস্থা ল'ব আৰু এটা উচ্চ পৰ্যায়ৰ যিটো এছেম্বলি এটা উচ্চ পৰ্যায়ৰ এটা সাংবিধানিক অনুষ্ঠান এই অনুষ্ঠানত আক্ৰমণ কৰা বা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰা কাৰ্যৰ ওপৰত নিশ্চয় এটা তদন্ত হ'ব এইখিনি আমি তদন্ত দাবী কৰিছোঁ